হেল্ল' ফ্ৰেণ্ডছ, সকলোকে মোৰ বিকাশ বি ক্ৰিকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মহিমাবাৰীত বিয়া আছে, বৰফুলা মহিমাবাৰী, তালৈ যাবলৈ ওলাইছোঁ। তাত গৈ সকলো আপোনালোকক দেখুৱাই থাকিম বিয়াত আমি কি কি কৰোঁ। ভিডিঅ'টো একেলগে চাই থাকিব আপোনালোকে। বৰ্তমান বিয়ালৈ বুলি ওলাই আহিছোঁ। পথাৰৰ মাজে মাজে আহি আছোঁ এতিয়া বৰ্তমান। চাওকচোন কি সুন্দৰ পৰিৱেশ। আহি এতিয়া বিয়াৰ ঘৰ পালোহি। আপোনালোকক বিয়াৰ ঘৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাই আছোঁ। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। এইফালে আছে গুজু। আজি চাউন অপাৰটো আমাৰ মাইনা। এইফালে আকাশেও লাগি আছে লগতে। আমাৰ এইফালে উজ্জ্বল। ইয়াৰ নামটোহে উজ্জ্বল, মানুহটো উজ্জ্বল নহয়। ওলাব লৈছোঁ এইফালে গুডু চুৰিয়া পিন্ধিছে, এইফালে উজ্জ্বল। এইফালে যদু মোবাইলত লাগিছে। সকলোৱে ওলাই হৈ গ'ল। আমি এতিয়া প্ৰগ্ৰেমটো আৰম্ভ কৰিব লৈছোঁ। আপোনালোকলৈ তাৰে অলপ ভিডিঅ' আগবঢ়াই দিছোঁ। যিহেতু এতিয়া 9টা বাজিলে, আমাৰ প্ৰগ্ৰেমো শেষ হ'ল, গতিকে আমি ঘৰলৈ যাবলৈ এতিয়া ওলাইছোঁ। আৰু এইফালে উজ্জ্বল আছে, এইফালে যদু আছে। আমি গোটেইকেইটা এতিয়া ঘৰ যাবলৈ ওলাইছোঁ। ঘৰত গৈ পেলাই আকৌ এতিয়া দীপাংকৰ দাৰ ঘৰত মানে বুঢ়া বিয়া আছে। দীপাংকৰ আকৌ বুঢ়া বিয়া।
তালৈ যাম যিমান যি যেনেকৈ নহ'লেও গাড়ীখন মই চলাম বেয়া তলত লগাম নে ক'ত ঠিক আছে য'তে লগাম বাৰু কিন্তু গাড়ী আগলৈ যাবই আজি ই মানে মানুহটোৰ নামটো উজ্জ্বল ইয়াত কিন্তু মানে ই মানুহটো উজ্জ্বল নহয় এইটো এটা দুখ মানে নামটো উজ্জ্বল কিন্তু মানুহটো নহয় মানে মোৰ মানে আপোনাৰ এইটো চেনেল এটা আছে উজ্জ্বল চতিয়া আপুনি ব্লগো পাব আপোনাৰ সাংস্কৃতিক দিশত থকা মানে প্ৰত্যেকটো মানে বস্তু পাবই আপুনি আমাৰ হেৰিৰ বিষয়ে আমাৰ অসমীয়া যিখিনি মানে হেৰি কি বুলি কয় এতিয়া আপোনাৰ কি বুলি কয় ভাল লাগিলে আপোনাৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব চব মাৰি মানে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব সি খালি মনটো উজ্জ্বল নহয় এইটোৱে প্ৰব্লেম ইয়াৰ खत्म बाय बाय टाटा गुड बाय गया এইফালে আমাৰ বুঢ়া বিয়া কাম আৰম্ভ হৈ গৈছে আজি যিহেতু হোম দিব গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কি কৰে গালি মানুহ পলাই গৈছো সেইটো মানে অলপ চাব नाम तो उज्जवल बोला मानतो নহয় মানুহটো নহয় কিন্তু দাঁতিটাৰ বাহিৰে দেহৰ প্ৰত্যেকটো অংগ খোলা হ'ব পাৰে কিন্তু স্বচ্ছতা আছে মানুহৰ প্ৰতি বহুত মৰম চাব কোনোবা এজনী ছোৱালী দেই স্বচ্ছতা আছে ইয়াৰ নাম বলালো মানে বৰলা সন্থা বৰ্তমান সভাপতি এতিয়া বৰ্তমান বৰলা সন্থা সভাপতি मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है বলা সন্থা হ'ব ঠিক আছে ধন্যবাদ আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ